হেল্ল' নমস্কাৰ সকলোকে। মোৰ ধৰিত্ৰীক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা চাহ খায়ে মই এফালে যাবলৈ ওলাইছোঁ। দেখিছে নহয় কেনেকৈ চব চোবাই চোবাই ওলাই আহিছোঁ। এই হেলমেটটো পিন্ধি যে মই বিৰাট অশান্তি পাওঁ। নিপিন্ধিলেও নহয় কাৰণেহে পিন্ধোঁ আৰু নিজৰ কাৰণেই হওক বা ট্ৰেফিকৰ কাৰণে পিন্ধিবতো লাগিবই। নিপিন্ধিলেতো জানেই আৰু 1000 টকা ফাইন। আপোনালোকে বাৰু 1000 টকা ভৰি পাইছে নাই কওকচোন। মই কিন্তু পাইছোঁ, বাপৰে গাত লাগি গ'ল। বাৰু যি কি নহওক, মই ক'লৈ আহিছোঁ আপোনালোকক কোৱাই নাই নহয়। আজি 24 ভাদ। মই আহিছোঁ ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰলৈ। আপোনালোক কোন কোন আহিছে বাৰু জনাবচোন। আৰু লগতে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাইছে জনাব। বতৰটো প্ৰথমতে ঠিকেই আছিলে, তাৰপিছত নাজানো কি হ'ল, ইমান ঘপককৈ ইমান ডাঙৰ বৰষুণ আহিলে, আমি আধা ৰাস্তাতে ৰখি দিব লগা হ'ল। বৰষুণো আজিকালি বৰ বেলেগ ছিষ্টেমত দিয়ে, এডোখৰত দিয়ে এডোখৰত নিদিয়ে। এইডোখৰ চাওকচোন, ৰাস্তাটো ইমান শুকান, মানে অকণমানো তিতি থকা নাই, ইয়াত বৰষুণ দিয়াই নাই। নাজানো মাজে মাজে কি হয়, ইমান ডাঙৰ ডাঙৰ বৰষুণ পাওঁ আৰু আমি ৰখি দিব লগা হয়। এতিয়া দেখিছেনে আকৌ লাহেকৈ বৰষুণ পেলাব আৰু মানে ক'লা মোলা কৰি আনিছে। গম পাইছোঁ যে ডাঙৰকৈ এজাক দিব, ঠিক তেনেকুৱাতে বৰষুণ দিলে। আমি ৰাস্তাটোৰ কিনাৰতে থকা এখন দোকানত সোমালোঁ। দুই তিনিডোখৰমান ঠাইত ৰখি ৰখি ফাইনেলি আমি ঢেকীয়াখোৱা বৰনামঘৰ পালোঁগৈ। ধূপ চাকি কিনি ল'লোঁ। মানুহ যথেষ্ট ভিৰ হৈছিলে, ভিতৰততো বহুত মানুহ। মোৰ বাবে ভিডিঅ' কৰাটো সম্ভৱ নহ'ল। ঢেকীয়াখোৱা নামঘৰত বৰ বেছি দেৰি নকৰিলোঁ, কাৰণ মইনাপৰীয়া নামঘৰত শৰাই দিম বুলি আগৰ পৰাই ভাবি আছিলোঁ। যিহেতু শৰাই দিম, সোনকালে নাপালেও মনটো বেয়া লাগিব নহয় জানো। শৰাইখন আগবঢ়ালোঁ, এতিয়া ধূপ চাকি জ্বলাবলৈ বুলি আহিলোঁ। এই ঠাইডোখৰ মোৰ বহুত প্ৰিয়, কিয় জানেনে? ইয়াৰ চাকি ধূপৰ পৰা ওলোৱা গোন্ধই সকলোৰে মনটো পবিত্ৰ কৰি তোলে। সেৱা কৰি আহি অলপ বহিলোঁ। ভিতৰত বহিব পৰা একেবাৰে জেগা নাই, সেইবাবে বাহিৰতেই বহিলোঁ। মানুহ যথেষ্ট হৈছিলে, জুম কৰি দেখাইছোঁ চাওকচোন। ভিতৰত মানুহ, বাৰাণ্ডাতো যথেষ্ট মানুহ, লগতে চোতালতো বহুতেই মানুহ হৈছিলে। লগতে দুই এখনমান ফটো ভিডিঅ' তুলি ল'লোঁ। ফটো উঠিনো কোনে বেয়া পায়, হয় নাই? নাম শেষ হ'লত নামঘৰৰ পৰা লাহেকৈ ওলাই আহিলোঁ আৰু ঘৰলৈ বুলি। ৰাতিপুৱাই অহা যিহেতু ভোকো লাগিছে, ভাবিছোঁ ভাত সাজ বাহিৰতেই খাই যাওঁ। খাই বৈ আহি ঘৰ পালোঁহি। অথনি আপোনালোকক বস্তু এটা দেখুওৱা নহ'ল, ভাবিলোঁ এতিয়া দেখাই দিওঁ। এয়া দেখিছেনে প্ৰসাদ। নামঘৰৰ এই প্ৰসাদখিনিৰ সমান একোৱেই হ'ব নোৱাৰে, হয় নাই? আহি পাই ইমানেই ভাগৰ লাগিলে যে কাপোৰ চেঞ্জ নকৰাকৈ অলপ আৰাম কৰি লৈছোঁ। আচলতে মোৰ কি হয় জানেনে, মই যদি ক'ৰবালৈ যাওঁ, ঘূৰি আহোঁতে যিমানেই মই ঘৰৰ ওচৰ পাওঁহি, মোৰ সিমানেই বেছি ভাগৰ লাগে। বাৰু যি কি নহওক, ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ। মোৰ ভিডিঅ'টো কেনে পালে চাই জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।